হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। সকলোকে নমস্কাৰ জনাই মই ইউটিউব চেনেল PNB ব্লগলৈ স্বাগতম জনাইছোঁ। আজি গুৰু বিহু। এই গুৰু বিহুৰ সমূহ দৰ্শক মই মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। এয়া গুৰু গা ধোৱাৰ কাৰণে দীঘলতি মাকলতি কি বুলি কয়, মাকলতি নে কি বুলি কয়? হা, অঁ দীঘলতি মাখিয়তি আৰু এয়া এইডাল কি তাৰা গাছ বুলি কয় ন মাই? অঁ তৰা গাছ। আমাৰ গুৰু গা ধোৱাৰ কাৰণে যোগাৰ হৈ গেল। এইটো আমাৰ বাবু ভাগিন। এয়া এইবাৰ বাবুই আমাৰ একলাই বনাই আছে মালা। চা চা বাবু, এইফালে চা, এইফালে চা। এই আমাৰ টিকলা বাবু। এনেদৰে গাঁৱৰ মানুহবিলাকে একচুৱেলি সকলোৱে এনেকৈ মালা বনায় আজি গৰু গা ধোৱাৰ কাৰণে। লাও বেঙেনাৰ মালা। এই আমাৰ মায়ে শাক তুলি আঞ্জাকে। এইয়া ঢেকীয়া শাক, আজি গৰু বিহু বুলি মানে ঢেকীয়া শাক খুৱাব আমাক। আৰু কি তুলি আছে এইটো মাই? মানিমুনি ঢেকীয়া শাক। মানে আজি বোলে 101 বিধ বস্তু খাব লাগে। বস্তু মানে মায়ে তুলি আছে। আমাৰ মুনৈ আৰু বাবুই গৰু গা ধোৱাৰ কাৰণে লাও বেঙেনাৰ মালা বনাই আছে। আমাৰ অনন্যা মুনু হাই কৰি দি, মুনু হাই কৰি দি। এই চা। অঁ এইফালে বাবু আছে আমাৰ। বাবু ৰণিত হয় না? ৰণিত বাবু লাও বেঙেনাৰ মালা বনাই আছে। চলো চলো চলো। এইকেইটাই আমাৰ গুৰু। আমাৰ মুনু টিকলা এই গোটেইগিলা ভাগিন। আজি গুৰু বিহু বুলি মানে গুৰু গা ধোৱাৰ কাৰণে লৈ আহিছে আমাৰ ইয়া। বাবু বাবু চাবে, জোৰকে নিদবে। মালাখিনি কিবা কৰ। ইটো হ'ল আৰু এটা আছে সৰু। এই টিকলাটো সি নুধায়। আমাৰ একচুৱেলি অসমীয়াৰ এইটো সংস্কৃতি বুলি ক'ব লাগিব গৰু গা ধোৱাটো। আজি গধূলি মানে গোটেই গৰুবিলাকক নতুন পাঘাৰে বান্ধা হয়। আমাৰ টিকলাই থুৱাই দিলি না নাই? ঐ বাবু থুৱাই দিছে না দে নাই? বাবু দে দে দে। এই আৰু একজনে আনছে, এই চাও। গুছো মুনু গুছো।
এ ঠাণ্ডা লাগব ঠাণ্ডা লাগব দে এ মা হালধি লুকাই দিছি এনেকে 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 তিলখিনি এনেকে তিল দে মাজত আৰু কি ধুনীয়াকৈ পাকাই দে